এ ৰবা হা জানো কি এটা কথা তুমি শুনছা না নাই? কথাই বাই শুনা নাই দে মই। এ ভোগেশ্বৰী আপাটো দেখোন এক্সিডেণ্ট হৈছে, গম পাইছা নাই তুমি? দে কি নকৰে বাই, কেনেকেনো হলা এক্সিডেণ্ট? এ তুমি আৰু আকৌ নাজনা দে। এই সিদিনা বোলে 1 তাৰিখ হ'ল নেকি, সিদিনা বোলে পিকনিক খাব গৈছিল গোটাই মাখা আপা লগ হৈ পেলাই। আপা চলিৰ কথা চোন জানাই, আজিকালি আৰু ইটো নহ'লে নৰে চলবা। খানা খাবা গেল সেনেকে, তাতে মদে ভাতে খাইছি সংসাৰত, খাই পেলাই আহাংতে গাড়ী চলাইছি সেনেকে চলাইতে দিছে একবাৰ এডাল গছত খুন্দা মাৰি, সেনেকে দেখোন একেবাৰে আধা মৰা আধা জীয়াহান হৈ আছে। এইথান বোলে কিবা আইচিউ না কিহত সোমে থৈ দিছে, বাছে না নাবাচে ঠিক নাই। কিনো কমে বা আজিকালি চলিৰ কথা। ফুৰ্তি তামচা কৰি ভোজ ভাত খাবা গৈছা, খাই লৈ গুচিয়া মদ মাখানো কিয় গিলবা লাগে? আমি সেমাখানৰ গন্ধই শুইবা নৰো। কি কৰি গিলে আই চলি মাখানে? খাই লৈ এথেন কি হ'ল, মা বাপেকক হাৰাশাস্তি কৰি মাৰবা লাগছে। গাড়ীখনত বা আৰু কেইটা আপা আছিল? অৱে ভোগেশ্বৰী নেকি দুখো লাগে, এটাই আপা আছিল, কি বা হৈ এথেন ভগৱান প্ৰভুহে জানে দে। ভাল কৰিলি ভাল দেচোন দে, মাক বাপেকক চাই ভাল কৰবা লাগে, আপাটোক চাই ভাল কৰবা নালগে আই। জগতৰ বদমাছ আপাটো, দিন ৰাতি কেৱল মদ মাখা খাই থাকে। কি কবি আজিকালি চলিৰ কথা, মাক বাপেকৰ কথাটো নাভাবে, নিজৰ জীৱনটোৰ কথাও নাভাবে। দে জানো কি তাকে কবাই আৰু বহিলো, গোটাই বেলাটো ভাতিয়ে দিলা, যাং দিয়াৰ এথেন। দে বাই জান এথেন, কালিলৈকে একবাৰ ভোগেশ্বৰীৰ খবৰ ল'বা যাব লাগব দে, কেংকে বা আছে তাই বেচেৰি। চলি মাখানে বুজি নাপলিও মাক বাপেকেনো চলি লাগি থকা মোক ক'ত এৰবা পাৰব। দে বাই যা। কৃষ্ণ প্ৰভু কৃষ্ণ।